সো গাইজ নমস্তে, আপোনালোকৰ খবৰ বাৰু কেনে? যদি আপোনালোকৰ খবৰটো ভাল তেতিয়াহ'লে সম্পূৰ্ণকৈ চাব। বলকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে জীৱনৰ ওপৰত। 2023 চন চলি আছে। 2024 চনত কি হ'ব কি নহ'ব কোনে ক'ব নোৱাৰে। কাৰণ পৃথিৱীত আহিছে আজাব। মানে পৃথিৱীত কি হৈ আছে আপোনালোকে গম পাইছে, ঘটনা ঘটি আছে, মানুহ মৰি আছে। কি ক'ম আৰু, পৃথিৱীৰ সময়হে। পৃথিৱী এটা সময়ত আপোনালোকে চাব পাৰিব, যদি আপোনালোকে পৃথিৱী জীয়াই থাকে, এটা সময়ত পৃথিৱীটো তোলাৰ নিচিনা উৰি উৰি যাব, পাহাৰ পৰ্বত ভাঙি পৰিব, পৃথিৱীটো ধ্বংস হ'ব। মানে বিলুপ্তৰ মুখত আহিছে পৃথিৱী। পৃথিৱীৰ সময় বেছি নাই, পৃথিৱীৰ সময় বেছি দিন নাই বায়ু, বেছি দিন নাই পৃথিৱীৰ সময়। পৃথিৱীৰ সময় কমি গৈছে, একদম কমি গৈছে। মানে আজাব আহিব। মানুহ কেতিয়াও সুখত থাকিব নোৱাৰিব। কি ক'ম আৰু, মানুহৰ সুখবিলাক উৰি গুচি গ'ল। মানুহৰ দুখবিলাক প্ৰায় মানুহৰ আজিকালি দুখ বেছি, সুখটো নাই। মনত যিটো সুখ প্ৰকাশ কৰোঁ, এই সুখটো গুচি গ'ল উৰি উৰি। কিন্তু আহিছে দুখৰ জীৱন, দুখৰ দিন। কি ক'ম আৰু, পৃথিৱীৰ সময় নাই বেছি। মানুহক ভালকৈ ব্যৱহাৰ কৰি নিজৰ জীৱনটো সুখলৈ পৰিৱৰ্তন কৰা বন্ধুসকল। সময় বেছি দিন নাই। আপোনালোকে গম পাইছে 2023 কেনেকুৱা কি ঘটনা ঘটি আছে, 2024 কেনেকুৱা কি হ'ব কোনে ক'ব নোৱাৰে। 2024 কি হ'ব কোনেও ক'ব নোৱাৰে। যিমান দিনবোৰ আগুৱাই আছে, যিমান দিনবোৰ গুচি গৈ আছে, সিমান নিজৰ প্ৰতিশোধ বাঢ়ি গৈ আছে সকলোৰে বাৰু। যিমান দিন গৈ আছে সিমান প্ৰতিশোধ বাঢ়ি গৈ আছে। নাজানো কি হ'ব জীৱনত, ভগৱানে জানে। ভগৱানে আমাক পৃথিৱীলৈ পঠাইছে, ভগৱানে জানে। পৃথিৱীৰ সময় নাই। মই ভবা মতে পৃথিৱীৰ সময় বেছি নাই। এই কথাষাৰ মনত ৰাখিব সকলো মানুহে। কি ক'ম আৰু, পৃথিৱীত লাহে লাহে কি ক'ম, সুখবোৰ উৰি গুচি গ'ল। আগৰ দিনত যদি আমি তুলনা কৰিবলৈ যাওঁ, আগৰ দিনবোৰ কেনেকুৱা সুখ আছিল, কেনেকুৱা আনন্দ আছিল, কেনেকুৱা মজা আছিল। এই আগৰ দিনৰ মজা আজিকালি নাই। আজিকালি নাই আগৰ দিনৰ মজা, আজিকালি একদম নাই, গুচি গ'ল, উৰি গুচি ভাঙি গ'ল। আপোনালোকে গম পাইছে, আগৰ পুৰণি দিনলৈ মনত পেলাওক আৰু আগৰ সুখবিলাক আপোনালোকে মনত পেলাওক। আজি সেই সুখটো আমি অনুভৱ কৰিব নোৱাৰোঁ, কিয়নো দিনবোৰ আগুৱাই গৈ আছে। সিমান কি ক'ম, সুখবিলাক উৰি গৈ আছে, উৰি গুচি গৈ আছে, উৰি গুচি গৈ আছে। সঁচাকৈ কৈছোঁ আপোনালোকে এদিন মোৰ কথা বিশ্বাস কৰিব। সেইজন ল'ৰাই কৈছিল পৃথিৱীৰ সময় নাই। সঁচাকৈ বাৰু মনৰ দুখত কথাখিনি ক'ব আপোনালোকৰ ওচৰত আহিছোঁ। পৃথিৱীৰ সময় নাই বাইসকল, বন্ধুসকল, বাইদেউসকল সকলোকে কৈছোঁ, এতিয়া ভাল কাম কৰক, ভগৱানৰ কাম কৰক। ভগৱানে আমাক পৃথিৱীলৈ এনেই ঠেলি দিয়া নাই, এনেই মানে সজোৱা নাই, এনেই আমাক সজুৱাই দিয়া নাই পৃথিৱী। তহঁতৰ নিজৰ কাম কৰি থাক, আমাৰ কাম কৰিব নালাগে, কেনেকুৱা হ'ব বাৰু? ভগৱানৰ কাম কৰক বাৰু। ভগৱানে যিজনে আমাক পৃথিৱীলৈ আনিছে, সেইজনক যদি আমি সন্মান কৰিব নোৱাৰোঁ, কাক নকৰিম সন্মান? মানুহক চাই ভয় কৰিব পাৰোঁ, কিন্তু ভগৱানক চাই ভয়হে নকৰোঁ। কিয়? চকুৰ আগত নাই ভগৱান, সেইকাৰণে ন। মানুহৰ আগত গৈ কিবা এটা ভুল কৰিলে মানুহৰ পিটন দিয়ে, সেইটো ভয় কৰোঁ বাৰু। কিন্তু ভগৱানক ভয় নকৰোঁ কিয়? ভগৱান নাই আমাৰ কাষত, সেইকাৰণে ভয় নকৰোঁ। এইটোৱে কথা। সেইটো ভাবক, যিজনে আমাক পৃথিৱীলৈ পঠাইছে, যিজনে আমাক সজাইছে, সেইজনক যদি আমি নাভাবোঁ, কথাষাৰ কেনেকুৱা হ'ব? বেছি ক'বলৈ নাযাওঁ, ভাষা ভুল হ'ব পাৰে, ইমান নাজানো, ইমান নুবুজোঁ। যিমান পাৰোঁ সিমান বুজাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে গম পায় ডিম্পু বৰুৱা ভৱিষ্যতবাণী কৰিছে। মানে পৃথিৱীৰ সময় বেছি নাই। ডিম্পু বৰুৱাৰ ভিডিঅ'টো আপোনালোকে চাই আহিব পাৰে। ডিম্পু বৰুৱা এটা বনাইছে, ভৱিষ্যত কেনেকুৱা কি হ'ব আপোনালোকে চাব পাৰে। কি ক'ম, পৃথিৱীৰ সময় নাই বেছি দিন। যিমান দিন গৈ আছে সিমান মানুহ বদমাইছ হৈ আছে। ভগৱানৰ মনত আঘাত দি আছে, সেইকাৰণে পৃথিৱীটো বেছি দিন নাথাকে। সেইটোৱে কৈছোঁ। যিমান দিন গৈ আছে মানুহৰ মাৰা মাৰি, পিটা পিটি সকলো লাহে লাহে বাঢ়িব। আৰু কি ক'ম, ৰ'দৰ তাপমাত্ৰা বাঢ়িব, মানুহ গলি পৰিব। আপোনালোকৰ ভাষাত কি কয়? গলি পৰিব ন, গলি পৰিব মানুহৰ শৰীৰ। সেইটো কৈছোঁ। এতিয়াও সময় আছে, অলপ চেষ্টা কৰা নিজকে ভগৱানৰ কামত যাবলৈ, তেতিয়াহে শান্তি সকলোৱে পাবা। আজি আছোঁ কাইলৈ নাই। পৃথিৱীতে আহিছোঁ এদিনৰ কাৰণে, মাত্ৰ এদিন। এটা ধৰক 2000 বছৰ জীয়াই থাকিম, কিন্তু চিৰজীৱন যে পাৰ কৰিব লাগিব সিপাৰত, সেইটো আপুনি ভাবিছেনে? পৃথিৱীত কিমান দিন থাকিব আপুনি? ধৰি লওক 2000 বছৰ জীয়াই থাকিব, পিছত সিপাৰত যাব লাগিব বা সিপাৰত যাব লাগিব। আপোনালোকে সিপাৰত যাব লাগিব, পিছত আপোনালোকে পস্তাব। পৃথিৱীত আছিলোঁ, একো কৰা নাই কিয় বাৰু? কিয় পৃথিৱী এৰি গুচি আহিলোঁ? পৃথিৱীত একো কাম কৰা নাই কিয়? এতিয়াতো মনৰ দুখত পৰি আছোঁ। বেছি কথা নকওঁ, বেছি দীঘলে হৈছে। গাইজ কি ক'ম আপোনালোকে গম পাইছে নাই পাইছে, আমি এইবিলাক নাজানো বাৰু। ভাষা ভুল হ'ব পাৰে, তথাপিও বুজাবলৈ চেষ্টা কৰি আছোঁ। মই এজন মুছলিম ল'ৰা হয়, তথাপিও চেষ্টা কৰি আছোঁ। কি ক'ম, আপোনালোকৰ যিটো ধৰ্ম সেইটো ধৰ্ম পালন কৰক, আমাৰ যিটো ধৰ্ম আমি সেইটো পালন কৰোঁ। আৰু সকলো মানুহ যাতে ভাল হৈ যায়। আজিকালি প্ৰায় মানুহ বেয়া হৈ গৈছে। ভাল লাইনত আহক, তেতিয়াহে আপুনি অলপ জীয়াই থাকিব পাৰিব, তেতিয়া আপোনাৰ মনত সুখ আহিব, তেতিয়া আমি আনন্দ পাব আপুনি। বেছি কথা নকওঁ, মোৰখন জ্বলি আছে, বেছি কথা নকওঁ। লাভ ইউ। আজি আছোঁ কাইলৈ নাই, সময়ৰ ভৰসা নাই। লাভ ইউ। এতিয়া ভাল হৈ যাওক।